জুলাই মাহতেই কপাল ফুলিব তিনিটা ৰাশিৰ ধন সম্পত্তিৰে ভৰি পৰিব ঘৰ। জ্যোতিষ শাস্ত্ৰত গুৰুক আধ্যাত্মিকতা জ্ঞান গুণৰ কাৰণ বুলি গণ্য কৰা হয়। ফলত গুৰুজনাৰ আচৰণত যদি সামান্য পৰিৱৰ্তন হয় তেন্তে তাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰে। জ্ঞানৰ দাতা বৃহস্পতি ৭ জুলাইত পূৰ্ণ ৰূপত আৱিৰ্ভাৱ হৈছে। ফলত কেইবাটাও ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ। আহক জানো সেই ৰাশিকেইটাৰ বিষয়ে। মিথুন ৰাশি। ভাগ্যৰ চকা এইবাৰ ঘূৰিবলৈ আৰম্ভ কৰিব, কাৰণ বৃহস্পতি আপোনাৰ আৰোহীত প্ৰৱেশ হ'বলৈ ওলাইছে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। জীৱন সংগীৰ সহায়ত ধন সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। কেইবাটাও সিদ্ধান্ত আপোনাৰ জীৱনত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। ব্যৱসায়ীসকলে ভাল লাভৰ দিশে আগবাঢ়িব। কৰ্ম সংস্থাপনত থকাসকলৰ জীৱনত কোনো দায়িত্ব থাকিব পাৰে। বৃষ ৰাশি। বৃহস্পতিৰ উত্থানে আপোনাক সুখৰ সময় কঢ়িয়াই আনিব। হঠাতে আপোনাৰ হাতত কিছু টকা আহিব পাৰে। এই সময়ছোৱাত আপুনি ধন সঞ্চয় বা খৰচ কমোৱাত মনোনিৱেশ কৰিব পাৰে। আয়ৰ ক্ষেত্ৰত আপুনি বহুত লাভ পাব পাৰে। কন্যা ৰাশি। বৃহস্পতি গ্ৰহৰ উত্থানে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কন্যা ৰাশিৰ অতি শুভ। এই সময়ত নতুন চাকৰি এটা পাব পাৰে। আপোনাৰ দৰমহাও বাঢ়িব পাৰে। নতুন চাকৰিৰ অফাৰ আহিব পাৰে। বৃহস্পতিৰ উত্থানে আপোনাৰ কৰ্মশৈলীত এক বেলেগ উজ্জ্বলতা আনিব। আপুনিও আপোনাৰ ব্যৱসায়ত লাভৱান হ'ব। এইবাৰ আপুনি নতুন উচ্চতাত উপনীত হ'ব পাৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ৰাশিৰ সকলোবোৰ তথ্য জ্যোতিষ শাস্ত্ৰমতে প্ৰকাশিত। এষ্ট্ৰলজিকেল ডেস্ক, অসম সংবাদ। জ্যোতিষ শাস্ত্ৰ, বাস্তুশাস্ত্ৰ, অংকশাস্ত্ৰ, ফেংচুই, তন্ত্ৰ সাধনা, এক্সেছ ৱাৰ্ছ আদি ক্ষেত্ৰসমূহৰ লগত জড়িত লোকসকলৰ বাবে এক নতুন সংযোজন জ্যোতিষ সংবাদ। আমি দিম আপোনাক এক নিৰ্ভৰযোগ্য তথা ব্যৱহাৰিক মঞ্চ। যোগাযোগ কৰক 6002213489 অথবা 8822032097।